Hello everyone and welcome back to my YouTube channel. Namaskar, moi Deepika aru আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ YouTube চেনেললৈ। আৰু আজি হৈছে কাতি বিহু আৰু সকলো বছৰৰ দৰে এই বছৰো আমি কাতি বিহু ঘৰতে সুন্দৰকৈ পালন কৰিম আৰু সেইভাবে দিনতে মায়ে পিঠাপনাৰ যোগাৰ কৰিলে। পিঠা আৰু মই এতিয়া বনাবলৈ লৈছো এটা কেক। মই ভাবিয়ে থৈছিলো যে মই এটা কেক বনাম বুলি সেইকাৰণে ময়ো লাগোংগে আৰু এতিয়া ধুনীয়াকৈ গা পা ধুই ফ্ৰেছ হৈ লৈছো আৰু আশা কৰো আপোনালোকে মোৰ ব্লগটো চাই ভাল পাব। সো কেক বনাবলৈ মই প্ৰথমতে 1 কাপ চেনি লৈছো, দেন মই ডিম 3টা লৈছো। আপোনালোকে নিজৰ হিচাপ মতে লৈ ল'ব, দুটাও ল'ব পাৰে। তাৰ পাছত মই ৰিফাইন দিছো আধা কাপ। তাৰ পিছত এই গুটেইখিনি মই ধুনীয়াকৈ মিক্সিত ব্লেন্ড কৰি লৈছো। এনে ধৰণে পেষ্ট এটা বনি ৰেডি হৈছে, আপোনালোকে হাতেৰেও গুলি ল'ব পাৰে। তাৰ পিছত মই ইয়াতে দিছো 1 কাপ ময়দা, আপোনালোকে আটাও দিব পাৰে ময়দা যদি নাথাকে। তাৰ পিছত বেকিং সোডা দিছো মই 1 চামুচ। তাৰ পিছত এই গুটেইখিনি মই হাতেৰে মিক্স কৰি লৈছো। আপোনালোকে আকৌ যদি বিচাৰে যে মিক্সিত কৰি লওঁ বুলি তেনে ধৰণেও কৰিব পাৰে, বাট হাতেৰে কৰিলেও ধুনীয়াকৈ হৈ যায়। তাৰ পিছত ধুনীয়াকৈ মই মিক্স কৰাৰ পিছত এটা মই পাত্ৰ লৈছো। এটো মই কেক বনাবলৈ আমাৰ ঘৰত এক্সট্ৰাকে ৰাখি থোৱা হৈছে আৰু তাৰ পিছত মই ইয়াতে ৰিফাইন তেল চাৰিওফালে স্প্ৰেড কৰি লৈছো। এনেকুৱা কৰিলে কোনো চান্স নাথাকে মানে কেকটো লাগি নধৰে। তাৰ পিছত মই ময়দা দিছো তাৰ ওপৰত তেলখিনি ওপৰত আৰু ধুনীয়াকৈ আগৰ নিচিনাকৈ স্প্ৰেড কৰি লৈছো। এনেকুৱা কৰিলে কোনো ধৰণে মানে কেকটো লাগি নধৰে, ওলাই পৰে ধুনীয়াকৈ যেতিয়া হৈ যায় ৰেডি। তাৰ পাছত মই বনোৱা পেষ্টখিনি সেই পাত্ৰটো ধুনীয়াকৈ ঢালি দিছো চাৰিওপিনে। এয়া এনে ধৰণে মোৰ ৰেডি হৈ গ'ল পেষ্টটো। যদি পেষ্টটো আপোনালোকৰ বেছি ডাঠ হয় দেন গাখীৰো আপোনালোকে এড কৰিব পাৰে। তাৰ পিছত মই কুকাৰটো পাতি লৈছো গেছত আৰু চাৰিওফালে নিমখ স্প্ৰেড কৰি দিছো। কিছুমানে বালিও দিয়ে, বাট মই ৰিকমেণ্ড নকৰো বালি দিয়াটো যিহেতু খোৱা বস্তু। তাৰ পিছত এখন মই প্লেট দিছো, এখন আমাৰ কেক বনোৱাৰ কাৰণে আছিলে, সো মই দিছো ফুটা ফুটা থকা। আপোনালোকৰ নৰ্মেল প্লেটো দিব পাৰে। তাৰ পিছত মই পাত্ৰটো দি দিছো কুকাৰৰ ভিতৰত। তাৰ পিছত মই ঢাকনখন মাৰি দিম এতিয়া। লবৰডাল কিন্তু ঢাকনৰ নিদিব। তাৰ পিছত আপোনালোকে আধা ঘণ্টা মাজে মাজে চাই থাকিব। আধা ঘণ্টাৰ মূৰত হৈয়ে যায় কেকটো আৰু এনেকৈ মাজে মাজে এনেকৈ চাই যাব কেকটো লাগি ধৰিছে নেকি, কিবা চুৰি এডাল সুমিয়াই চাই ল'ব যে যদি লাগি ধৰা নাই দেন আপুনি গম পাব যে কেকটো ৰেডি। এয়া চাওক বহুত সফ্ট হৈছে কেকটো। আপোনালোকে নিশ্চয় বনাব পাৰে আৰু ট্ৰাই কৰি মোক নিশ্চয় জনাব কেনেকুৱা পালে। আৰু এয়া মায়ে কাতি বিহু উপলক্ষে প্ৰসাদৰ যোগাৰ কৰি আছে সকলোবোৰ কাম। তাৰ পিছত এয়া হৈ যোৱাৰ পিছতে আমি চাকি বন্তি জ্বলাম আৰু ইয়াতে দিব দিছে নে মানে ওপৰত দিব দিছে ভাইটি? খুটাত দিয়া খুটাত মই তই ক'ত যোৱা নাজানো আৰু হেৰি পঢ়া টেবুলৰ ওচৰত আৰু এই হেৰি দি দিলে হ'ব খুটাবোৰ আৰু এইফালে দিলি এইটো ক'লে নি পঢ়া টেবুলত দি দিয়া এটা ষ্টেপত দিয়া। মোৰ টেবুলখনতো এগছি জ্বলাই দিছোঁ। প্ৰসাদ খাই উঠিলোঁ আৰু মায়ে চিৰা জলপানৰ ব্যৱস্থা কৰিব আৰু অলপ পিছত খাম, চাহো খাম সন্ধিয়াৰ। আৰু মোৰ কেইটামান কাম আছে সৰু সুৰা, সেইখিনি কৰি লওঁ আৰু মই সেইখিনি কৰালৈকে আপোনালোকক মই আজি দুপৰীয়া লাঞ্চত মই চিৰা পোলাও বনাইছোঁ। আপোনালোকে ৰেচিপিটো চাই লওক, বহুত ইজি হয়। যদি আপোনালোকে বনাই পোৱা নাই বা বনাই পাবও পাৰে, যোনসকলে বনাই পোৱা নাই আপোনালোকে নিশ্চয় ট্ৰাই কৰিব আৰু ট্ৰাই কৰি কেনেকুৱা পালে মোক জনাব। বহুত ইজি হয়, আপোনালোকে ব্ৰেকফাষ্ট বা ল'ৰা ছোৱালীৰ টিফিনতো দি পঠিয়াব পাৰে বা লাঞ্চতো আমি যেনেকৈ খাইছোঁ আজি মানে ভাত নাখালোঁ, সেয়া চিৰা পোলাওকে বনাই খালোঁ চিম্পুলকৈ, ভাল লাগে খাই। চ' আপোনালোকে তেনেকৈ টিফিনতো দি পঠিয়াব পাৰে বা ঘৰতো কেতিয়াবা ট্ৰাই
বাকী মই কামসমূহ কৰি লওঁ আৰু আপোনালোকে ৰেচিপিটো চাই এনজয় কৰক। চিৰা পোলাও বনাবলৈ মই এখন কেৰাহী পাতি লৈছোঁ। প্ৰথমতে কেৰাহীটো গৰম হোৱাৰ পিছত মই ইয়াতে দিছোঁ ৰিফাইন, তাৰপিছত পিঁয়াজ দিছোঁ। পিঁয়াজখিনি ভাজি লৈ দিছোঁ আলু, তাৰপিছত দিছোঁ ইয়াতে নিমখ, হালধি, তাৰপিছত ধুনীয়াকৈ মই এইখিনি ভাজি লৈছোঁ। এনেকৈ ভাজি লোৱাৰ পিছত এতিয়া মই দিছোঁ চিৰাখিনি আপোনালোকে তিয়াই টুকি ল'ব। টুকাৰ পিছত এনেকৈ ধুনীয়াকৈ চিৰাখিনি দি দিব আৰু ধুনীয়াকৈ লৰাই ল'ব। আৰু যদি নিমখ কম হৈছিলে নিমখ আপোনালোকে আকৌ দি দিব পাৰে। তাৰপিছত সোৱাদ অনুযায়ী অকণমান দিব চেনি, তেতিয়া অকণমান মিঠা টেষ্টটো আহে, তেতিয়া খাই ভাল লাগে। আৰু ধুনীয়াকৈ আকৌ লৰাই ল'ব। লৰাই পেলাই লাষ্টত মই ইয়াতে দিছোঁ কবি কাটি থৈ দিছিলোঁ, বন্ধাকবি কাটি পেলাই ওপৰত আপোনালোকে বেলেগ ভেজিটেবলছো দিব পাৰে। মই ইয়াতে কবি দিছোঁ আৰু কবিটো অকণমান কেঁচা কেঁচাকৈ ৰাখিব, তেতিয়া খাই ভাল লাগে। এনেকৈ ভাজি লোৱাৰ পিছত অকণমান 5 মিনিট লৰাই ল'লেই চিৰা পোলাও ৰেডি হৈ যাব। দেখিছেনে কিমান ইজি ৰেচিপিটো। আমি বায়ে মই ওলাই গৈছিলোঁ অলপ আগত, তাৰপিছত মই গ্ৰীণ টি একদম কিনি আনিছোঁ। মই মানে খামেই কাইলৈৰ পৰা। এনেই আগতে কিনা নহয়, মানে ভাবোঁ যে টেষ্টটো বহুত বেয়া বুলিয়ে নিকিনো, কিন্তু এইবাৰ কিনি আনিছোঁ। মানে মোৰ ৱেইটটো বাঢ়িছে আৰু ৱেইট লছ হোৱা বুলি গম পাওঁ আৰু গ্ৰীণ টি খালে। বাকী এনেও ভাল বাৰু, সেইকাৰণে লৈ আনিছোঁ। টেষ্টটো বেয়া হ'লেও মই খামেই। বাকী কাইলৈ বা যাবগৈ আৰু সেইকাৰণে তাই এতিয়া পেকিং কৰিবলৈ লৈছে। ময়ো অকণমান হেল্প কৰি দিওঁ, কি কাপোৰ নিয়ে, কি নিনিয়ে। আমি এতিয়া গ্ৰীণ টি খাবলৈ লৈছোঁ। 4টাই খাবলৈ বনাইছোঁ আৰু 4 কাপ আজি মানে খামেই আৰু ধুনীয়াকৈ 2 কাপ বনাইছোঁ। 4টাই খাম মানে অলপ যদি কেনেকুৱা লাগে চাওঁ টেষ্টটো। লাইফত খাই পোৱা নাই, আজি খাম। মানে টেষ্ট বেয়া হ'লেও মই খামেই আৰু মই চাম কেনেকুৱানো, কিবা যদি ৰিজাল্ট পাওঁ আপোনালোকৰ লগত বাৰু মই ৰিভিউটো শ্বেয়াৰ কৰিমেই নিশ্চয়। চ' আমি গ্ৰীণ টি খাই উঠিলোঁ আৰু এতিয়া যোনটো টি বেগ এনেকৈ থাকি যায় সেইটো ৱেষ্ট নকৰোঁ মই। মানে এইটো মই ফেচত লগাব পাৰিম। ডাৰ্ক চাৰ্কল হ'লে এইটো ভাল লগাই থ'লে, গ্ৰীণ টিয়ে সহায় কৰে ভাল হোৱাত। চ' এতিয়া লগাম, অলপ টাইম লগাই পেলাই থৈ দিম আৰু তাৰপিছত ডিনাৰ কৰি শুই যাম আৰু। চ' আজিৰ ভ্লগটো মই ইমানতে এণ্ড কৰিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ আজিৰ ভ্লগটো চাই ভাল পালে আৰু মই আপোনালোকক লগ পাম অন্য এটা ভ্লগৰ সৈতে। চ' আজিলৈ বাই বাই।